নমস্কাৰ বৰ্তমান মই উপস্থিত হৈছোঁ নীলবাগানৰ এছ এ মোবাইল হাউচত আৰু ইয়াত উপস্থিত হোৱাৰ বিশেষ কাৰণটো হ'ল যে আজি ইয়াত এটা মোবাইল লঞ্চ হৈ আছে Oppo F19 Pro Plus আৰু এই মোবাইলটো বিশেষকৈ আমাৰ আধাৰদাৰ এছ এ মোবাইল হাউচত লঞ্চ হৈ আছে নৰ্থ ইষ্টৰ ভিতৰত আৰু এখেত হৈছে নৰ্থ ইষ্টৰ Oppo F সিৰিজৰ টপ ডিলাৰ 1 নম্বৰ ডিলাৰ আটাইতকৈ বেছি Oppo F সিৰিজৰ মোবাইল এখেতে সেল কৰিছে তো যেহেতু তেখেতে আটাইতকৈ বেছি সেল কৰিছে সেহেতু তাৰো নিশ্চয় এটা কাৰণ থাকিব পাৰে হয়তো তেখেতে কাষ্টমাৰক বিশেষ অফাৰ দিছে বিশেষ সাৰ্ভিসেছ প্ৰভাইড কৰিছিলে সেহেতু তেখেতৰ শ্বপৰ পৰা Oppo F সিৰিজৰ মোবাইলটো বেছিকৈ বিক্ৰী হৈছে তো আমি ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ ফাৰ্ষ্ট অফ অল আমি জানি ল'ম যে এই যেটো Oppo F19 Pro Plus মোবাইল আজি লঞ্চ হ'বলৈ গৈ আছে আমাৰ নীলবাগানৰ এছ এ মোবাইল হাউচত এই মোবাইলটোৰ স্পেচিফিকেশ্যন আৰু ফিচাৰ্ছসমূহ কি তো মই পোনে পোনে মাইকটো আমাৰ আধাৰদাৰ ওচৰলৈ আগবঢ়াইছোঁ তেখেতে জনাব যে এইটোৰ স্পেচিফিকেশ্যন আৰু ফিচাৰ্ছসমূহ কি যেহেতু F সিৰিজ সবতকৈ আমাৰ ইয়াত বেছি চেল হৈছে কাৰণে আমাৰ অফলাইন মাৰ্কেটত আমাৰ ইয়াত এছ এ মোবাইল হাউচত লঞ্চ হৈছে আৰু F সিৰিজৰ F19 Pro Plus হ'ল প্ৰথম ডুৱেল 5G দুয়োটা নেটৱৰ্ক চলিব ডুৱেল 5G এই ফোনত আৰু বিশেষকৈ এই মোবাইলটোত আপোনাৰ ফিচাৰ্ছ হৈছে প্ৰচেছৰটো মেইন হ'ল প্ৰচেছৰটো আপুনি যেহেতু লেগ পায় আপোনাৰ শ্ল' হয় গেমিং আজিকালি বেছিভাগ গেমিং খেলে মোবাইলত আৰু ডাইমেনচিটি 800U প্ৰচেছৰ এইটোত দিছে আৰু AI হাইলাইট পৰ্ট্ৰেইট ভিডিঅ' দিছে যিহেতু আপুনি ৰাতি আন্ধাৰতো ভিডিঅ' কৰিব পাৰিব আন্ধাৰ হ'লে একো নাই আৰু আপোনাৰ ফ্লাছ চাৰ্জ 50 ৱাট আছে আপুনি 0 to 100% 44 মিনিটছত আপুনি চাৰ্জ কৰি ল'ব পাৰে ফ্ৰম 30 to 100% 0 to 100% গোটেই দিনটো আপুনি উপভোগ কৰিব পাৰিব গেম খেলিব পাৰিব চব কৰিব পাৰিব চিষ্টেম পাৰফৰ্মেঞ্চ অপটিমাইজাৰ হয় ভাল হয় আৰু মেইন হ'ল আপোনাৰ 5G 5th জেনেৰেশ্যন ফোন এইটো প্ৰথম তাৰপিছত 50 ৱাট ফ্লাছ চাৰ্জটো বিশেষকৈ এইটো কাৰণে যে আপোনাৰ হাতত যদি সময় নাথাকে আপুনি ক'ৰবাত ওলাই আছে আপোনাৰ হাতত টাইম নাই 10-15 মিনিট যদি আপুনি চাৰ্জ দিয়ে 50% চাৰ্জ মোটামুটি 50% আপুনি আধা দিন চলাব পাৰিব মোবাইলটো আৰু ছুপাৰ এমোলেড ডিছপ্লে হয় সবতকৈ ভাল ডিছপ্লে হয় স্মুথ হয় টাচতো আৰাম পাব আপুনি আৰু বিশেষকৈ ডিজাইনটো ভাল দিছে আপোনাৰ ফোনটো দেখাই ল'ব বিচাৰোঁ আপোনাৰ ডিজাইন আৰু ফোনৰ লুকছটোৰ ভেৰিয়েণ্ট কেইটা আছে F19 সিৰিজৰ দুটা ভেৰিয়েণ্ট আছে এটা 5G F19 Pro Plus আৰু F19 Proটো হ'ল 4G হয় নাই মানে এইটো ষ্টৰেজ ভেৰিয়েণ্ট আপোনাৰ 8GB RAM হয় আৰু ROM হয় 128GB আৰু F19 Pro দুটা ভেৰিয়েণ্ট হয় 8GB 128GB আৰু 8GB 256GB দুটা আৰু সেইটো হয় 4G 4th জেনেৰেশ্যনৰ এইটো হয় 5G কেমেৰা 48 48 বেক চাইডত কেমেৰা মেইন কেমেৰা হয় আৰু 8 ৱাইড এংগল হয় আৰু 2 ডেপ্থৰ কাৰণে আৰু আপোনাৰ মেক্ৰ' লেন্সৰ কাৰণে ফ্ৰণ্ট হয় 16 মেগাপিক্সেল আপুনি ক্লিক যেতিয়া কৰিব বিশেষকৈ বঢ়িয়া ফটো পাব আৰু মই কালাৰ দেখাব বিচাৰোঁ দুটা ভেৰিয়েণ্ট আছে কালাৰৰ মেট ব্লেক আৰু আপোনাৰ আছে স্পেচ চিলভাৰ আৰু কালাৰটো মই দেখাব বিচাৰোঁ আপোনালোকক কালাৰটো দেখুৱাই দিয়ক ৰিভিল কৰিছোঁ মই Oppo F19 Pro Plus 5G এইটো হ'ল স্পেচ চিলভাৰ কালাৰ আৰু এটা কালাৰ আছে আপোনাৰ মেট ব্লেক মই দেখাব বিচাৰোঁ মেট ব্লেকটো দিয়ক এইটো হ'ল আপোনাৰ মেট ব্লেক এই দুইটা কালাৰ আপুনি কিনিব পাৰিব আৰু অফাৰ আছে আমাৰ ইয়াত 3 দিনৰ ভিতৰত যদি কাষ্টমাৰে কিনে তেতিয়াহ'লে ইনষ্টেণ্ট কেছবেক 2000 পাব আমাৰ অনলি এছ এ মোবাইল হাউচত এই অফাৰটো দি আছোঁ আমি আৰু প্ৰি বুক গিফ্টটো চলি আছে যিবিলাক কাষ্টমাৰে বুকিং কৰিছে সেইবিলাকক গিফ্টটো দিয়া হৈছে আৰু যেতিয়া ওলাব ছেপ্টেম্বৰ মাহত এয়াৰটেল 5G আমি যিবিলাক কাষ্টমাৰে এই ফোনটো কিনিব সেইবিলাকক কাষ্টমাৰক আমি ফ্ৰী চিম দিম এয়াৰটেল 5G আৰু এয়া চাব পাৰে আপুনি কেনেকুৱা ফটো হয় ছুপাৰ এমোলেড ডিছপ্লেত কেনেকুৱা ফটো হয় আপোনাৰ হেৰিত ৱাইড এংগল আছে নেকি ৱাইড এংগল আছে আপুনি চাব পাৰে উপভোগ কৰিব পাৰে ৱাইড এংগলটো হ'লে 8 মেগাপিক্সেলৰ ৱাইড এংগল বঢ়িয়া বহুত ভাল ক'ব লাগিব কেমেৰাটো লুকছ ৱাইজ ডিজাইন ৱাইজ স্লিম হয় স্লিমেষ্ট ফোন হয় F19 Pro 7.8mm থিকনেছ বুলি কয় 173 গ্ৰাম হয় লাইট ৱেইট ফোন আপুনি আপোনাক এটা ইম্পৰ্টেণ্ট কথা সুধিব বিচাৰিছোঁ যে আপুনি Oppo F সিৰিজৰ গোটেই নৰ্থ ইষ্টৰ নাম্বাৰ 1 ডিলাৰ হোৱাৰ মেইন কাৰণটো কি মেইন কাৰণ হ'ল আমি ছাৰ্ভিচ প্ৰথম হ'ল ছাৰ্ভিচ কাষ্টমাৰক কেনেকুৱা ছাৰ্ভিচ দিওঁ আমি চবতকৈ বেষ্ট ছাৰ্ভিচ দিওঁ আমি তাৰপিছত আমি আপোনাৰ যদি এখন দোকান থাকে আপুনি চেল কৰে
হোজাইৰ পৰা ইয়াতে কাষ্টমাৰ কি কাৰণে এটা আহিব এটাই কাৰণ হ'ল আপোনাৰ যদি আপুনি কেছবেক দিয়ে বা ডিছকাউণ্টৰ অফাৰ দিয়ে আমাৰ ইয়াত সদায় ডিছকাউণ্ট অফাৰ থাকে সেইকাৰণে আমাৰ ইয়াৰ পৰা কাষ্টমাৰে কিনি লৈ যায় সেইটো কাৰণত আমি টপ ডিলাৰ হৈ আছোঁ নৰ্থ ইষ্টৰ ভিতৰত বঢ়িয়া মানে কথাটো হ'ল এখেতৰ লগত মোৰ খুব আগৰে পৰা সম্পৰ্ক বিশেষকৈ ইমৰান দা আৰু আধাৰ দা দুয়োজনৰ লগত মোৰ ভালেই সম্পৰ্ক তেখেত দুয়োজন ভাই ককাই হয় তো যেতিয়া মই মোবাইল এটা কিনো এখেতসকলৰ মোবাইল দোকানৰ পৰা আহি মোবাইলটো কিনো বা কোনোবাই যদি মোক মোবাইল কিনিবলৈ কয় তেতিয়াহ'লে এই দোকানখনৰ পৰা মই এই দোকানখনত পঠাই দিওঁ যাতে ইয়াত তেখেতসকলে মানে এটা ডিছকাউণ্ট দিয়ে খুব ভাল এটা ডিছকাউণ্ট দিয়ে যদি আপুনি বেলেগ শ্বপৰ পৰা মোবাইল কিনে তেতিয়াহ'লে ইয়াৰ পৰা এটা মোবাইল কিনিলে আপুনি কমচে কম 500,000 ৰুপিজ আপুনি ডিছকাউণ্ট পাই যায় সেইবাবে তেখেতসকলৰ মানে দোকানৰ পৰা বা শ্বপৰ পৰা অপ্প' এফ চিৰিজৰ যিটো মোবাইল খুব বেছিকৈ চেল হৈছে আৰু তেখেতসকল বৰ্তমান নৰ্থ ইষ্টৰ নাম্বাৰ 1 1 নম্বৰ ডিষ্ট্ৰিবিউটৰ ৰিটেইলাৰ হিচাপে তেওঁলোকে তাৰমানে খ্যাতি পাইছে তো লগত আছে ইমৰান ভাই মই ইমৰান ভাইৰ লগত মোৰ বন্ধুত্ব সম্পৰ্ক মই তেখেতৰ পৰা এটা কথা জানিব বিচাৰিম যে জাষ্ট চিম্পল এটা কথা যদি এই ভিডিঅ'টো চাই কোনোবা মানুহ আপোনালোকৰ শ্বপত আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ছাৰ্ভিচ প্ৰভাইড কৰিব নিশ্চয় যদি ভিডিঅ'টো আপোনাৰ কোনোবাই চাই আহে আজিও নহয় আজিৰ পৰা যদি এমাহ পিছতো আহে তেন্তে নিশ্চয় তেখেতসকলৰ কাৰণে ডিছকাউণ্ট থাকিব লগতে তাৰমানে কথাটো হ'ল যে আপোনালোকৰ দোকানত আহিলে এটা ডিছকাউণ্ট থাকে যদি কোনোবাই ভিডিঅ'টো চাই ছাবিৰ আহমেদ নাম লৈ পেলাই আপোনালোকৰ দোকানত আহে তেতিয়াহ'লে বেলেগ কিবা উপায় নিশ্চয় তাৰ কাৰণে আমি বিশেষ অফাৰ থাকিব ইয়াৰফোন লগতে এক্সট্ৰা দিম আমি লগতে টেম্পাৰ্ড গ্লাছ গেমিং টেম্পাৰ্ড গ্লাছ প্ৰভাইড কৰিম 250 ৰুপিছৰ এটা ইয়াৰফোন 800-900ৰ ভিতৰত আছে ভাল ভাল ইয়াৰফোন আমি প্ৰভাইড কৰি কাষ্টমাৰক আৰু কোৱালিটি বিশেষকৈ আমি ইয়াত কি কৰোঁ মেইনটেইন কৰোঁ কোৱালিটি যাৰ কাৰণে আমি নাম্বাৰ 1 ডিলাৰ হওঁ কিয় মানে কোৱালিটি অকল মোবাইল নহয় এক্সেছৰিজো আমাৰ ইয়াত আছে ৰিপেয়াৰিং চেণ্টাৰো আছে গতিকে চব কাষ্টমাৰে পায় আৰু উইদিন 5 মিনিটছ 10 মিনিটছ আমাৰ চিম এক্টিভেশ্যনৰ ব্যৱস্থা আছে গতিকে আমি কৰি দিওঁ গতিকে সেইকাৰণে আমি নৰ্থ ইষ্টৰ ভিতৰত টপ হৈ আছোঁ থেংক ইউ ছ' মাছ আধাৰ দা আপুনি কথাটোত এগ্ৰী যে কোনোবাই যদি ছাবিৰ আহমেদ নাম লৈ পেলাই আপোনাৰ পৰা মোবাইল কিনিবলৈ আহে তেতিয়াহ'লে আপোনালোকে বিশেষ অফাৰ আগবঢ়াব হয় নিশ্চয় এক্সট্ৰা ডিছকাউণ্ট মোৰ নাম লৈ এক্সট্ৰা ডিছকাউণ্ট আৰু এক্সেছৰিজ আপুনি ফ্ৰী পাই যাব আৰু এটা কথা ক'ব বিচাৰোঁ যদি কাৰোবাৰ হাতত পইচাও নাথাকে টকাও নাথাকে 26,000 টকা কাৰোবাৰ কাৰণে বহুত বেছি EMI ফাইনেন্স এভেইলেবল আছে আমাৰ ইয়াত বাজাজ ফিনচাৰ বুলি কয় আৰু যিজনে আমাৰ বাজাজ ফিনচাৰ্ভৰ EMI ফাইনেন্স কৰে তেখেতৰ নাম হ'ল বিকাশ নাথ তেখেতে কিবা ক'ব বিচাৰে নেকি বাজাজ ফাইনেন্সৰ এই মোবাইলটোত কি অফাৰ দি আছে আৰু কিমান টকাত এই মোবাইলটো কিনিব পাৰিব বাজাজ ফিনচাৰ্ভৰ পৰা কিমান টকাত কিনিব পাৰিব আৰু তাৰমানে যদি ফাইনেন্সত কিনে তেতিয়াহ'লে কিমান টকা বেছি দিব লাগিব সেইটো আমাৰ 3 দিনৰ কাৰণে অফাৰ চলি আছে 3 দিনৰ ভিতৰত যদি লয় যিটো মোবাইলৰ ৰেট আছে এইটোৱে হ'ব আপোনাৰ এক্সট্ৰা চাৰ্জেছ দিব নালাগে এক্সট্ৰা চাৰ্জেছ দিব নালাগে এক্সিষ্টিং কাষ্টমাৰ হ'লেতো আপোনাৰ ডাউন পে'মেণ্টো নালাগে 0 ডাউন পে'মেণ্টো হৈ যাব ঠিক আছে ধন্যবাদ ডাউন পে'মেণ্ট দিব লাগিব নৰ্মেল এনেই কিমান দিব লাগে নৰ্মেল 6,000 এটা মোবাইল কিনিবলৈ 8,000 আহে 2,000 ডিছকাউণ্ট দিম আমি 6,000ত হৈ যাব 6,000ত হৈ যাব হৈ যাব আচ্ছা ঠিক আছে ধন্যবাদ